মনে গলে বহিয়া অলপ চিন্তা কা
আমি আৰম্ভ কৰিব লৈছোঁ। এয়া আছে আপোনাৰ ট্ৰেডিশ্যনেল পুৰি আছে পনীৰ আছে, মাংস আছে, চিলি পিচ আছে, আৰু আমাৰ লগত আছে এইটো গেং পাৰ্টি। চবে হাই কৰি দিয়া, চবে হাই কৰি দিয়া। চব খানা খোৱাত বিজি। ছাৰ কিবা এটা কৈ দিয়ক। খানা কেনেকুৱা টেষ্ট কেনেকুৱা টেষ্ট? খানাটো মজা হৈছে মানে মিঠু মজা। আমাৰ এজন মানুহ আছে বিশেষ মানে খানা চানা নাখায়। এজন মই এইটো দেখিছে নাই, এইটো ছিজনৰ চবতকৈ দামী বস্তু। কিন্তু ইয়াৰ ওপৰত এখন ৰুলাৰো যদি চলাই দিয়া হয়, ন' ৰিজাল্ট। ৱাও, এনেকৈ খাব লাগিব, উপায় নাই। এইটো এটা নতুন কনচেপ্ট। ৰাইজে এনেকৈ খাই ভাল পাইছে, চুবাই খাওক, ফূৰ্তি কৰক। আপুনি কিবা ক'ব? মিঠু দা কিবা ক'বা? এই ডেকা ল'ৰা, গিটাৰ বাদ দিয়া, তুমি চব কেইটামান দিয়া। থেংক ইউ।